তো আজিৰ ভিডিঅ'টো মই ইনগ্ৰেডিয়েণ্টছখিনি কৈ দিওঁ। এয়া হ'ল বাদাম, কাজু বাদাম, আৰু মই 4টা ইলাইচি লৈছোঁ, আৰু এইখিনি পাউডাৰ গাখীৰ বাতিটোত লৈছোঁ আধা, আৰু চেনি লৈছোঁ, আৰু এইফালে ফুড কালাৰ, যিহেতু আমি স্বাধীনতা দিৱসৰ কাৰণে বনাম তো সেইকাৰণে গ্ৰীণ আৰু এইটো অৰেঞ্জ কালাৰ। পেনখনত মই জুই দি দিলোঁ, কমাই দিম এতিয়া অলপমান, গৰম হ'বলৈ দিওঁ। গৰম হৈ গ'ল পেনখন। এতিয়া মই কাজু বাদাম আৰু বাদামখিনি দি দিম, তেল দিয়া নাই কিন্তু। এতিয়া মই অলপমান টাইম ভাজি ল'ম, 5 মিনিটমান হৈ গ'ল ফ্ৰাই কৰা। এতিয়া মই নমাই ল'ম। এয়া মই এতিয়া মিক্সিতে দি এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম এইখিনি মিক্সাৰখিনি। মই গ্ৰাইণ্ড কৰা গুড়িখিনি দি দিছোঁ বাদামৰ। চালনীখনেৰে চালি লৈছোঁ, কাৰণ ডাঙৰ গুড়িখিনি তেতিয়া ৰৈ যাব। আমাক ডাঙৰ গুড়ি একদম নালাগে, যিমান পাৰি সিমান লাগে। তো আমাৰ এইখিনি গুড়ি ৰৈ গ'ল, এইখিনি আৰু নালাগে। মই এতিয়া কেৰাহীটোত আকৌ অলপ চেনি দি দিছোঁ আৰু পানী বেছি নিদিওঁ, এইখিনি চেনিখিনি ডুব যোৱাকৈ পানীখিনি দিলে হ'ব। এতিয়া আমাৰ চেনিখিনি ধুনীয়াকৈ মিহলি হৈ গ'ল পানীখিনিৰ লগত, আৰু দিম। এতিয়া মই এড কৰিম ইয়াতে বাদামৰ গুড়িখিনি, বাদাম আৰু কাজু। ধুনীয়াকৈ এয়া মিক্স হৈ গ'ল। এতিয়া কম কমকৈ আমি পাউডাৰ গাখীৰ এড কৰিম, কম কমকৈ, একেবাৰে নহয়। এতিয়া মই এয়া নমাই থ'ম, ধুনীয়াকৈ গোটেইখিনি মিক্স হৈছে। 3টা ভাগ কৰি ল'লোঁ। এতিয়া মই মিক্স কৰিম ফুড কালাৰ। ধুনীয়াকৈ মিক্স কৰিম ফুড কালাৰ দি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এইটো গ্ৰীণ কালাৰ হৈ গ'ল। এতিয়া ইয়াত দিম মই অৰেঞ্জ কালাৰ। প্লাষ্টিক লৈ ল'ম আৰু অলপমান ঘিউ দি দিম লাগিব পৰাকৈ। গ্ৰীণ কালাৰটো দিম, তাৰপাছত প্লাষ্টিকখন মই ওলটাই দি দীঘলীয়াকৈ বেলি দিম। ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই নমাই থ'ম। চেম প্ৰচেছত ইফালে বেলি ল'ম। লেয়াৰ কৰি ল'লোঁ। এতিয়া আকৌ বেলি দিম মই। এতিয়া এটাচ হৈ থাকে গোটেইকেইটা, একদম লাহে লাহে দিম, একদম বইল নিদিওঁ। কাটি দিলোঁ। এয়া চাওক ধুনীয়াকৈ 3টা কালাৰ ধুনীয়াকৈ উঠি গৈছে গোটেই পিছতে। তো আপোনালোকে জনাব, আৰু স্বাধীনতা দিৱসৰ বহুত 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 শুভেচ্ছা থাকিল।